হেল্ল' এভৰিৱান, বিহুৰ দিনাখন ৰাতি আৰু আমি মানে ঘৰলৈ বুলি ওলাই আহিলোঁ আৰু এফালে আহি পালোহি বিশ্বনাথ চাৰিআলি আৰু আহিলৈ ভণ্টিৰ কাইলৈ মানে বাৰ্থডে আছে। তো 12টা বজাত কেক কাটিব লাগিব, সেইকাৰণে কেক এটা লৈ লোৱা হৈ গ'ল। কেকটো ধুনীয়াকৈ ল'লোঁ, পেকিং কৰি আছে। এফালে ইমান টিকলা টিকলা কেককেইটাও আছে, সেইকেইটা নল'লোঁ বাৰু, কেককেইটা ল'লোঁ। লৈ আমি কিবা এটা বোলো খাই লওঁ, আহিছোঁ যেতিয়া। পপ আৰু কফি খালোঁ, পুৰা টেষ্টি আছিলে। নেক্সট ডে মানে বাৰ্থডে আছে, তো 12টা বজাত কেকটো কাটিব লাগিব, সেইকাৰণে ভণ্টিৰ কাৰণে কেকটো লৈ আহিলোঁ বিশ্বনাথ চাৰিআলিত গৈ। আৰু আহি ঘৰ পালোহি। ঘৰ পাই আহি মাংস পুৰি আছে এইফালে, আৰু মানে চুঙা পিঠাও বনাব, তাকে মানে সেইখিনিও যোগাৰ হৈ আছে। আৰু এইফালে আমাৰ চাহো খাই আছে, মানে চব খোৱা আৰু উৰুকাৰ পিছদিনাখন মানে বিহুৰ দিনাখন ৰাতি হয়। সেয়া চুঙা পিঠা। আৰু মোৰ মানে ভিডিঅ'বিলাক দিয়া অলপ দেৰি হৈ যায়। তাৰপিছত এইফালে হিচাপ চলি আছে, মানে নেক্সট ডে আমি ভণ্টিৰ বাৰ্থডে দিনাখন দিনত আমি মানে পিকনিক খাব যাম। তো নেক্সট ব্লগত গম পাই যাব ক'ত যাওঁ। এয়া ৰাতি 12টা বাজি গ'ল আৰু ভণ্টিৰ কাৰণে কেক কাটা। এয়া কেক কাটিং হৈ আছে ধুনীয়াকৈ। জিউৰ পূৰা ফূৰ্তি লাগি আছে। মাহীয়েকক কাটিব নিদিয়ে, সিহে নিজে কাটে। তো চবৰে পূৰা ফূৰ্তি আৰু। তো ধুনীয়াকৈ কেক চেক খোৱা হৈয়ে আছে। আৰু এতিয়া ৰাতিও হৈ গ'ল, বহুত ৰাতিও হৈ গ'ল, 12টা বাজি গ'ল যেতিয়া। আৰু কাইলৈ যেতিয়া নেক্সট ডে মানে পিকনিক খোৱা আছে, তো জল্দি শুব লাগে, তো সোনকালে উঠিব লাগিব। তেন্তে আজিলৈ টাটা।